চাওক এইবাৰ নিৰ্বাচনটো ইয়াত খুব কমপ্লিকেটেড একো বিষয় নাই ইয়াতে কাৰণ এতিয়া কেন্দ্ৰীয়ত NDA চৰকাৰ ৰাজ্যত বিজেপি নেতৃত্বত NDA চৰকাৰ কাউন্সিলতো আমি বিজেপি UPPL GSP একেলগে আমি চৰকাৰ কৰি আছো আৰু 3টা বছৰত বিটিআৰ অঞ্চলৰ ৰাইজৰ মাজত এটা পৰিৱৰ্তনৰ এটা চিন্তা যে পৰিৱৰ্তনটো যে কৰিব বিচাৰিলে হ'ব পাৰে তেনেকুৱা এটা বিশ্বাস মানুহৰ মাজত আহিছে যি কমিউনিটি বিলাকে সমন্বয়ৰ এটা প্ৰক্ৰিয়াত তেখেতসকল আহা নাছিলে সেই কমিউনিটি বিলাকো এতিয়া আগুৱাই আহিছে যে বিটিআৰত আমাৰ সমন্বয়টো লাগে শান্তি লাগে নিৰাপত্তা লাগে কিছুমান মানুহ অলপ আগৰ চৰকাৰৰ লগত বেপাৰ বাণিজ্য কৰি থকা এটা সেকশন আছে যিসকলে অলপ মানে কয় যে আমি একো পোৱা নাই আদাৰৱাইজ পাব্লিক ইন জেনেৰেল পিপল ইন জেনেৰেল সকলো কনভিন্স যে এতিয়া বিটিচিত পৰিৱৰ্তন আহিছে এই পৰিৱৰ্তনটো চিৰযুগমীয়া কৰিব লাগে তেতিয়াহে আমাৰ তাত কিবা এটা হ'ব পাৰে তো সেই কাৰণে এই নিৰ্বাচনটো আমাৰ কাৰণে খুব কমপ্লিকেটেড নিৰ্বাচন নহয় আৰু আগত যি সকলক ফেক্টৰ বুলি কৈছিলে আগত যি সকলে নিৰ্বাচন আহিলে মানে ইটো হিটো কৈছিলে এই এলিমেন্ট বিলাক বা তেনেকুৱা বস্তুবিলাক এতিয়া সব সাইড হৈ গ'ল ৰাস্তাটো একদম ক্লিয়াৰ আমাৰ খালি আমি ক্যান্ডিডেট ডিক্লেয়াৰ কৰিব লাগে ফিল্ডত নামিব লাগে ভোট দিব লাগে এইখিনি আৰু UPPL ক্যান্ডিডেটটো কিটা দিব আৰু নামটো এতিয়া আপোনাৰ নামও আহিছে ৰাজনীতিত থাকিলেতো নামবিলাক আহি থকা মানে ভাল বেয়া নহয় কিন্তু সিদ্ধান্তটো আমি ল'ম কেইদিনমান পিছতে সিদ্ধান্তটো আৰু কি ইলেকশ্যনটোতো চেম্বলে খেলিব এলায়েন্সে খেলিব কেণ্ডিডেটজন আৰু দৰাজন আৰু আমি কোনোবা এজন হ'ব আৰু নাই দৰাটো মই নহয় ড্ৰেছটো বগা পিন্ধিছোঁ যদিও মই দৰা নহয় আমি দেখিবলৈ পাম আপুনি MP হ'ব স্যাৰ MP মোৰ ভাগ্যত কি লিখা আছে মই নাজানো কিন্তু এতিয়াই MP হোৱা মোৰ তাত লিখা নাই চাগে এনেকুৱা মোৰ লাগিছে তাৰ লগত যুঁজিব পাৰে কোকৰাঝাৰত একো যুঁজে নাই এইবাৰ আপোনালোকে ৰিজাল্টটো দেখিব একদম মানে বহুত ডিফাৰেন্স মানে যিসকলে কণ্টেষ্ট কৰিব আমাৰ এগেইনষ্টত তেখেতসকলে 25-20 থাকিব আমি যিমান ভোট পাম ধৰি লওক আমি যদি 100টা ভোট পাইছোঁ যিসকলে কণ্টেষ্ট কৰিব ইহঁতে কোনোবা 20টা কোনোবা 19টা পাব ইয়াতকৈ বেছি নাপায় আজি সবে মনত ৰাখক